ঘৰ বনাবলৈ কাৰণে ৰাখিছো মই এইবিলাক হিল কিন্তু মুঠতে পইচাহে নেখাইছে মোৰ মিল। अरे कहना क्या चाहते हो? নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ আপোনালোকৰ? মই আশা কৰিছো ভালেই আছে আপোনালোকে, কাৰণ ময়ো ভালে আছো। গতিকে আজিৰ ভিডিঅ'টোলৈ আৰম্ভ কৰো বলক। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো লেপটপ চকবিলাক লৈছো, কাৰণ কি হ'ল আজি বহুত ঠাণ্ডাৰ কাৰণে মুঠতে এইবিলাক এতিয়া মেলিব লাগিব ৰ'দত, নেমেলিলে কেনেকৈ হ'ব ন, নেমেলিলেতো ঠাণ্ডা লাগি থাকিব। গতিকে অলপ গৰম উঠাবৰ কাৰণে লেপবিলাক অকণমান মেলিব যাওঁ বুলি ভাবিছো। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। আৰু এতিয়া আমাৰ নতুন ঘৰটোৰ ওপৰতে ৰছী বান্ধা আছে, তাৰ ওপৰতে মেলিম বুলি ভাবিছো। এতিয়া মেলিমগৈ বলক তেতিয়াহ'লে। মানুহজনীয়ে কাপোৰ মেলি আছে, কিছুমান কম্বল, কিছুমান কাপোৰ, এনেধৰণে মুঠতে বহুত বস্তু মেলি আছে। গতিকে মই আজি যিমানখিনি পাৰোঁ আজি তাক হেল্প কৰিব চেষ্টা কৰিম, কাৰণ সদায়তো নিজে কৰি আছে, আজি মই হেল্প কৰি দিওঁচোন কিমান পাৰোঁ। একচুৱেলি কথাটো কি গম পাইছে না, এই বৰ চুস্তি আছে মুঠতে, সেইটো কাৰণে মুঠতে ইয়াক এতিয়া মই কাম লগাইছোঁ। মানে কিবা এটা অলপমানতো মই কৰি দেখাব লাগিব, তেতিয়াহে কৰিবতো, নহ'লে মানে কেতিয়াও নকৰে। তো মই নিজে অলপমান কৰি দেখাইছোঁ, এতিয়া লাগিছে আৰু এতিয়া অলপ পিছত কাপোৰ ধুব, ঢেৰ কাম আছে। তো এনেকুৱাকৈ আমি কাপোৰবিলাক এনেকুৱাকৈ মেলিছোঁ ফ্ৰেণ্ডছ, এনেকুৱাকৈ মেলিছোঁ, মেলি এইবিলাক মেলিছোঁ গোটেই। মুঠতে ৰাতি কি হয়, ঠাণ্ডা লাগিলে মানে অলপ গৰম লাগিব, সেইটো কাৰণে অলপ মেলি দিছোঁ, অকণমান ৰ'দত পৰাইছোঁ। আৰু ৰ'দ পৰাই কিনি এইবিলাক এতিয়া কিমান গৰম হ'ব ৰাতিখনত, ভাবি চাওক, ইমান ঠাণ্ডা। আৰু এইটো যে আপোনালোকে দেখিছে, এইটো হৈছে চিংফুসকলৰ ট্ৰেডিশ্যনেল বা পৰম্পৰাগত সাজ পোছাক, যাক নেকি কোৱা হয় বাকা বা লুংগি বুলি। তাৰ পাছত আছে এইফালে আছে আমাৰ কম্বলবিলাক মেলা হৈছে, দেখিছে আপোনালোকে, এইবিলাক ইমানকৈ এনেকুৱাকৈ তোচক কম্বলবিলাক গোটেই মেলা হৈছে, গাৰু মেলা হৈছে, এইবিলাক গাৰু মেলা হৈছে, গাৰু। তাৰ পাছত এতিয়া আমি গৈ আছোঁ, এই ধানখিনি এতিয়া অলপমান মুঠতে কি হ'ল বহল কৰাই দিব লাগিব, কাৰণ এতিয়া ধানটো মেলিব লাগিবতো। এতিয়া ধানটো মেলি লওঁ বলক। তো এনেকুৱাকৈ মাই ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়া মাহেঁতি লাগি আছে সেইফালে কামত, আৰু মানুহজনীও লাগি আছে কামত, কাপোৰ ধোৱাত লাগি আছে। সিহঁতক দেখুৱাম বাৰু, কিন্তু এতিয়া মই কৰি আছোঁ ধানখিনি অলপ বহল। এনেকুৱাকৈ বহল কৰিব লাগে, এনেকুৱাকৈ। হৈ গ'ল। গৈ আছো মানুহজনীৰ ওচৰত, মানুহজনী কি কৰি আছে, ক'ত কিমান কাপোৰ ধুই পাৰিলে এতিয়া চাওঁগৈ, কাৰণ মইতো বহুতখিনি কাম কৰিলোঁ। ভগৱান, এতিয়া তাৰ চাওঁচোন কি কাম কৰা হৈছে। বলক তেতিয়াহ'লে মানুহজনীৰ ওচৰত গৈ আছো, চলো। ঐ, কি কাপোৰ ধুইছ নেকি? মোৰ কাপোৰ কেইটাও ধুই দিবিচোন, 7টা 8টামান আছে। আইঅ, ধুনীয়া লাগিছে। ঐ শুন, মই শুকালো ধান, তই ইয়াত কৰি আছ কি কাম? কি কৰিছ? কাপোৰ ধুবি? বাহ, ধুবি বনি গ'ল এতিয়া ন। এইবিলাক কাপোৰবিলাক এতিয়া তিয়াই লৈছে 1খিনিমান মা আৰু মানুহজনী, দুইজনীয়ে মিলি ধুব এতিয়া কাপোৰখিনি। এই যে ৰাস্তাটো দেখিছে, সেই তিনিআলিটো আপোনালোকে দেখিছে, সেই তিনিআলিটোৰ ইফালেদি যদি যায়, যদি তিনিআলিটোৰ পৰা যদি লেফ্ট চাইডেদি যায়, তেতিয়াহ'লে পাবগৈ আপুনি মেইন ৰাস্তা আৰু নেশ্যনেল হাইৱে। তাৰপিছত আৰু ইফালে যদি ৰাইট চাইডেদি যদি সোমাই যায়, তেতিয়াহ'লে পাবগৈ আপোনালোকে ইনথেম বৌদ্ধ বিহাৰ। আৰু এইটো ৰাস্তাটো যদি যায়, তেতিয়াহ'লে ওচৰৰ চুবুৰীয়া গাঁও মাইচাংপানী গাঁওখন পায়। মই আছোঁ এতিয়া আমাৰ চব্জি বাৰীত, আৰু চব্জি বাৰীত কি লগাইছোঁ এতিয়ালৈ হোৱাগৈ নাই, কিন্তু এতিয়া নতুনকৈ সিঁচা হয়, এসপ্তাহৰ ভিতৰতে সিঁচা আৰু এসপ্তাহৰ ভিতৰতে ৰোৱা হয়। গতিকে এইখিনি বস্তু ইমান সৰু হৈ আছে। আৰু লাই শাকবিলাক ৰুইছোঁ, কিন্তু এইবিলাক মানে কি আপোনাৰ গুটি ছটিয়াইছোঁ, কিন্তু এতিয়ালৈ হোৱাগৈ নাই গুটি। এতিয়া যোৱাকালি ছটিয়াইছোঁহে লাই শাকখিনি। তাৰপিছত আছে এইফালে কি আছে দেখুৱাই দিছোঁ আপোনালোকক। তাৰপৰা ইয়াত আছে এইটো জলকীয়া এটা লাগিছে চাওক। তাৰপাছত এইবিলাক আলু, তেনেকৈ এইবিলাকো আলু, এইবিলাক জলকীয়া, তাৰপৰা এইবিলাক জলকীয়া। তাৰপাছত আৰু এইফালে গৈ এইখিনি হৈছে আপোনাৰ গোটেইখিনি লাই শাক ছটিয়াই দিয়া হৈছে গুটি। তাৰপৰা লাই শাকখিনি যেতিয়া হৈ যাব, তেতিয়া আপোনালোকক আকৌ দেখুৱাম। এইফালে খানি আছে মায়ে কচু, আৰু বৰমা কচু বুলি কয় ন, বৰমা কচু এইটো ইমান সৰহ ওলালে। পাতকেইটা ডাঙৰ কচু গছকেইটা পাত, এইটো পাতবিলাক এনেকুৱা ডাঙৰ পাত হেনো কচু। এইবিলাক চব কচু আকৌ দিছে। এইফালে মায়ে খানি আছে, মই কিন্তু খানা নাই, তথাপিতো মোক দিছে যেতিয়া ল'বতো লাগিব, নল'লেতো বেয়া পাব। সেইটো কাৰণে লৈছোঁ। আৰু
এইবিলাক চব বহুতখিনি কচু পালে এইখিনি চাওক আপোনালোকে কচু 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 গোটেই মুঠতে কি হ'ল মোক গোটেই আম লৈ বা পাৰিছিলোঁ মুঠতে গোটেই আম লৈ গোটেই কামুৰিলে গোটেই গাটো মুঠতে পিৰপিৰাই আছে গোটেই য'তে ত'তে কামুৰিছে মুঠতে ওপৰৰ পৰা তললৈ গোটেইখিনি কামুৰিছে মুঠতে আম লৈ আৰু কেনেকুৱা কামুৰিছে নে নাই কামুৰা বহুত বেয়াকে এইটো কামুৰিলে নেকি নাই কামুৰা ন আচ্ছা ঠিক আছে একো নাই সেইটো ধুনীয়া হৈ আছে তাৰপৰা বাকী কি হ'ল এতিয়া ইমান বেয়াকৈ আমলৈ কামুৰিলে মুঠতে কথাটো কি হ'ল এই ওচৰৰ দদাই এজনে মুঠতে আমলৈ মানে কি আমলৈ পাৰিম বুলি পৰা নহয় মুঠতে কি হ'ল বাঁহ কাটিছিলে বাঁহৰ একদম আগলৈ টিংকনিত আছিলে মুঠতে এটা আমলৈ বাঁহটো অলপ ডাঙৰে আছিলে অফ ছিজনত হ'লেও মুঠতে তাততো বহুত আছিলে কিন্তু আপোনালোকে চাওকচোন অফ ছিজনত পাইছে কেনেকুৱা লাগিব আজি খাম আৰু ভালকৈ একদম তামাম একদম তেল দি মেলি মছলা দি ইমান মজাকৈ খাম কেনেকুৱা লাগিছে পাইছে এইটো পাইছে মজা পাইছে বোলে মজা পাইছে এতিয়া কথাটো হ'ল কি আমি পাই আছো এইবিলাক আমলৈ বাঁহ অফ ছিজনত হ'লেও মুঠতে আমলৈ বাঁহ খাই মজাটো বেলেগ হ'ব মাই ডিয়াৰ ফ্ৰেণ্ডছ তো এতিয়া ফাইনেলি হ'লগৈ কি আমলৈ বাঁহৰ নাম নিচান নাইকিয়া হৈ গ'ল আৰে ভাই এইটো আৰে তই ক'ত আছ ৰে তই ক'ত পলাইছে ঘৰ বনাবলৈ কাৰণে ৰাখিছো মই এইবিলাক শিল কিন্তু মুঠতে পইচাহে নাখাইছে মোৰ মিল ইয়াৰ পৰা উঠি যাওঁ মানুহজনীৰ ওচৰত মানুহজনী কাপোৰ ধুই আছে গতিকে কাপোৰ কিমানখিনি ধুই পাই এতিয়া মেলিব হ'ল নেকি চাই আহোঁগৈ ব'লকচোন তেতিয়া কি কৰিছ মানুহটো নাই যে আৰে মানুহটো নাই যে আৰে মানুহটো নাই যে কাপোৰখিনি ৰাখিলে এনেকুৱাকে আৰে চেছ জিন্দগী খতম একচুৱেলি কথাটো কি গম পায় মোৰ মানুহজনীৰ নাম হৈছে মমতা যাৰ নাম তাৰ এইবিলাকেই হৈছে কাম কাৰণ চব আধাখৰীয়া এইটোৱে সেইটো বাঁহ গছ যোনটো বাঁহ গছত নেকি পাইছিল এই দদাইজনী আমলৈ পাইছিলে আমলৈ আৰু সেই আমলৈটো আমি চফা কৰিছে ন কৰি কেনেকুৱা লাগিছে বাইদেউ হা বাইদেউ খবৰ খাতি কেনেকুৱা কাম কৰি কেনেকুৱা লাগিছে হা কৰিবি নেকি মই কেলে কৰিম মোক ভাগৰ লাগিছে আজি তোক বহুত সহায় কৰিলোঁ মোক মানে বেছিকৈ খং উঠাই আছে গম পাইছানে এনেকুৱা খং উঠিছে নে এনেকুৱা ডিম মাৰি লাঠি দেখিছে নে এনেকুৱা ডিম মানে এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো ছাপোৰ্ট কৰি যাওক আৰু আপোনালোকৰ লগ বন্ধুসকলক শ্বেয়াৰ কৰি যাওক যাতে আপোনালোকৰ সৰু ভাতৃজন অলপ আগুৱাই যাবলৈ পাৰে ধন্যবাদ